অসমৰ যিকোনো ধৰণৰ এক্সামত লাগিলে APSC হওক, ADRE, আছাম পুলিচ আৰু সকলো ধৰণৰ পৰীক্ষাতেই আটাইতকৈ ইম্পৰ্টেণ্ট টপিকটো হৈ গৈছে আহোম হিষ্ট্ৰী। আহোম ডাইনেষ্টিৰ পৰা কুৱেশ্যন থাকিবই, প্ৰায় 2টাৰ পৰা 3টা কুৱেশ্যন থাকেই। আৰু গতিকে সেই যোনখিনি মষ্ট ৰিপিটেড কুৱেশ্যন সেইখিনি জনা আমি অতি দৰকাৰী হয়। গতিকে আজি আমি ভিডিঅ'টোত চাম যে 50 মষ্ট ৰিপিটেড আহোম ডাইনেষ্টি কুৱেশ্যন যোনখিনি পৰীক্ষাত অহাৰ সম্ভাৱনা আটাইতকৈ বেছি থাকে আৰু সেইখিনি কুৱেশ্যনে সদায় ৰিপিট হৈ থাকে। গতিকে আজিৰ ভিডিঅ'ত আপোনালোকে পাব দ্য আহোম ডাইনেষ্টিৰ ওপৰত MCQ টপ 50 অৰ্থাৎ টপ 50 ৰিপিটেড কুৱেশ্যন অন আহোম ডাইনেষ্টি। আৰু এইটো অসমীয়া মিডিয়াম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ বনোৱা হৈছে অসমীয়া ভাষাত। আৰু এই ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমাৰ যদি কৰ্চেছ নহ'লে ই-বুকসমূহ লাগে তেন্তে আমাৰ ৱেবছাইটৰ পৰা আপোনালোকে গৈ পাৰচেছ কৰিব পাৰিব। গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো হৈছে যে আহোম ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? আমি সকলোৱে জানো চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আহোম ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। অপশ্যন নম্বৰ বি কাৰেক্ট হৈ যাব। তাৰপিছত নেক্সট আগত চুকাফাই কোন বছৰত অসমত প্ৰৱেশ কৰিছিল? তো অসমত কোন বছৰত অসমত চুকাফাই প্ৰৱেশ কৰিছিল? এয়া আছিল 1228 খ্ৰীষ্টাব্দত। গতিকে যদি ডেটটো সোধা যায় তেন্তে 16 নৱেম্বৰ, কিন্তু ডেট নুসুধে। ঠিক আছে, 1228 খ্ৰীষ্টাব্দৰ 16 নৱেম্বৰত চুকাফাই অসমত প্ৰৱেশ কৰিছিল। তো চুকাফা কোন অঞ্চলৰ পৰা অসমলৈ আহিছিল? সেয়া আহিছিল তেখেতসকলে মুংমাওৰ পৰা। চুকাফা বৰ্তমানৰ চীনৰ ম্যানমাৰ সীমান্তৰ ইউনান প্ৰভিন্সৰ অৰ্থাৎ ইউনান প্ৰদেশৰ যোনখন মুংমাও তাৰ পৰাই অসমলৈ আহিছিল। তাৰপিছত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিবলৈ চুকাফাই কোনটো গিৰিপথ পাৰ হৈছিল? গতিকে চুকাফাই অসমত প্ৰৱেশ কৰিবলৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিবলৈ পাটকাই গিৰিপথ পাৰ হৈছিল। ঠিক আছে, গতিকে পাটকাই পৰ্বত পাৰ হৈ চুকাফা আৰু তেখেতৰ যিসকল অনুগামী তেখেতসকলৰ সৈতে আহি পাটকাই পৰ্বত পাৰ হৈ তেওঁলোকে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। তাৰপিছত আহিলে চুকাফাই প্ৰথমতে ক'ত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? গতিকে অপশ্যন নম্বৰ চি কাৰেক্ট হৈ যাব, চৰাইদেউ। গতিকে 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউক আহোম সাম্ৰাজ্যৰ প্ৰথম স্থায়ী ৰাজধানী হিচাপে স্থাপন কৰিছিল। ঠিক আছে, কেতিয়া কৰিছিল? 1253 1253 চনত। চুকাফাই গ্ৰহণ কৰা উপাধিটো কি আছিল? তেখেতৰ গ্ৰহণ কৰা উপাধিটো আছিল চাওলুং চুকাফা। ঠিক আছে, চাওলুং চুকাফা, চাওলুঙৰ শব্দটোৰ অৰ্থ হৈছে কি? মহান নেতা, ডাঙৰ মানুহ। তাৰপিছত চুকাফাই নিযুক্তি দিয়া গুৰুত্বপূৰ্ণ বিষয়া দুজন কোন আছিল? গতিকে চুকাফাই বুঢ়াগোহাঁই আৰু বৰগোহাঁই এই দুজন গুৰুত্বপূৰ্ণ বিষয়াক নিযুক্তি দিছিল। শাসন কাৰ্য পৰিচালনাৰ বাবে চুকাফাই প্ৰথম অৱস্থাত এই বৰগোহাঁই আৰু বুঢ়াগোহাঁই মন্ত্ৰী পদৰ সৃষ্টি কৰিছিল। তাৰপিছত কোনজন আহোম ৰজাক বামুণী কোঁৱৰ হিচাপে জনা গৈছিল? গতিকে বামুণী কোঁৱৰ কাক জনা গৈছিল? তেখেত হৈছে চুডাংফা। অপশ্যন নম্বৰ এ। ঠিক আছে, যিহেতু তেখেত বামুণৰ পৰিয়ালত ডাঙৰ দীঘল হৈছিল গতিকে তেখেতক বামুণী কোঁৱৰ হিচাপে জনা যায়। তাৰপিছত কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? গতিকে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোমৰ ৰজা তেখেত আছিল চুহুংমুং। ঠিক আছে, অপশ্যন নম্বৰ বি কাৰেক্ট হৈ যাব। তাৰপিছত কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলিও জনা যায়? গতিকে দিহিঙীয়া ৰজা বুলি কাক জনা যায়? দিহিং ৰজা হৈছে চুহুংমুং। ঠিক আছে, চুহুংমুঙে দিহিঙৰ পাৰত যি বকতাত তেখেতে ৰাজধানী পাতিছিল সেইবাবে তেখেতক দিহিঙীয়া ৰজা বুলি জনা যায়। তাৰপিছত হৈ গ'ল কোনজন আহোম ৰজাই পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল? গতিকে পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? প্ৰতাপসিংহই। অপশ্যন নম্বৰ বি, প্ৰতাপসিংহই মোমাই তামুলী বৰবৰুৱাক পাইক প্ৰথা বুলি এটা ছিষ্টেম আছিল আহোমসকলৰ এডমিনিষ্ট্ৰেটিভ ছিষ্টেম, তো সেই নিৰ্দিষ্ট এটা প্ৰণালী গঠন কৰিছিল। ঠিক আছে, তো কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল? গতিকে
বৰপাত্ৰ গোহাঁই এই পদবীটো কোনে সৃষ্টি কৰিছিল? সেয়া হৈছে চুহুংমুং। ঠিক আছে। চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল। চুকাফাই কৰিছিল বৰগোহাঁই আৰু বুঢ়াগোহাঁই। তাৰপিছতে চুহুংমুঙে আহ, এই মানে বৰগোহাঁই আৰু বুঢ়াগোহাঁই সমমৰ্যাদাৰ এগৰাকী মন্ত্ৰী পদ বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল। তাৰপিছত আছে কোনজন ৰজাই প্ৰথম মুদ্ৰা প্ৰস্তুত কৰিছিল? গতিকে মুদ্ৰা প্ৰস্তুত কৰা প্ৰথমজন ৰজা আছিল চুহুংমুং। চুহুংমুঙৰ দিনৰ পৰাই আহোম সাম্ৰাজ্যত প্ৰথম মুদ্ৰাৰ প্ৰচলন আৰম্ভ হৈছিল বুলি জনা যায়। আৰু ক'ৰবাত ক'ৰবাত জয়ধ্বজ সিংহ বুলি আছে, কিন্তু চুহুংমুঙে সকলোতে মানে চুহুংমুঙে লিখা আছে মানে বেছিভাগত। কিন্তু কোনো কোনো জেগাত জয়ধ্বজো থাকিব পাৰে। যদি জয়ধ্বজ আহে তেতিয়াহ'লে চুহুংমুং নামটো নাথাকে পৰীক্ষাত। তো আহোমৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? আহোমৰ মুদ্ৰাৰ আকৃতি আছিল অক্টাগনেল। ঠিক আছে। আঠকোণীয়া। অক্টাগনেল হ'ব। ঠিক আছে। সেইটো আঠকোণীয়া হ'ব। তাৰপিছত হৈ গ'ল কোনজন ৰজাই গড়গাঁও পুখুৰী খান্দিছিল? গতিকে গড়গাঁৱৰ পুখুৰী কোনে খান্দিছিল? শুক্লেনমুঙে। গতিকে গড়গাঁও চহৰ স্থাপন আৰু লগতে যোনটো গড়গাঁৱৰ পুখুৰী, সেই পুখুৰীটো খন্দোৱা কাম কোনে কৰিছিল? চুহুংমুঙে। সেইবাবে তেওঁক গড়গঞা ৰজা বুলিও জনা যায়। চুহুংমুং নহয়, শুক্লেনমুং। শুক্লেনমুঙৰ আৰু নাম কি? গড়গঞা ৰজা। তাৰপিছত হৈ গ'ল কোনজন ৰজাই বৰবৰুৱা আৰু বৰফুকন পদবী সৃষ্টি কৰিছিল? গতিকে বৰফুকন আৰু বৰবৰুৱা পদবী সৃষ্টি কৰা ৰজাজন হৈছে প্ৰতাপসিংহ। আৰু প্ৰশাসনৰ সুবিধাৰ বাবে প্ৰতাপসিংহই তেখেতক আৰু এটা নামেৰে জনা যায়, বুদ্ধি স্বৰ্গ নাৰায়ণ। তেখেতে এই বৰবৰুৱা আৰু বৰফুকন পদবী সৃষ্টি কৰিছিল। তাৰপিছত প্ৰথম বৰবৰুৱা কোন আছিল? প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা। ঠিক আছে। প্ৰতাপসিংহই মোমাই তামুলী বৰবৰুৱা মানে আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা হিচাপে পাতিছিল। কোনে পাতিছিল? প্ৰতাপসিংহই। প্ৰতাপসিংহৰ আৰু এটা নাম কি? বুদ্ধি স্বৰ্গ নাৰায়ণ। ত প্ৰথমজন বৰফুকন কোন আছিল? ইয়াত সকলোৱে চাগে লাচিত বৰফুকন মাৰি থৈ আহিব, কিন্তু প্ৰথমজন বৰফুকন আছিল লাঙি পানিছিয়া বৰফুকন। ঠিক আছে। তাত কোনজন আহোম ৰজাই মিৰ জুমলা আক্ৰমণৰ সন্মুখীন হৈছিল? গতিকে মিৰ জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল, আহোম ৰাজ্য আক্ৰমণ কৰিছিল, তেতিয়া ৰজা আছিল জয়ধ্বজ সিংহ। ঠিক আছে। অপশ্যন নাম্বাৰ এ কাৰেক্ট হৈ যাব। গতিকে কেতিয়া কৰিছিল? 1662 1662 খ্ৰীষ্টাব্দত মোগল সেনাপতি মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল, আৰু তেতিয়া ৰজা আছিল জয়ধ্বজ সিংহ। তাৰপিছত কোনজন আহোম ৰজাক ভগনীয়া ৰজা হিচাপে কোৱা হৈছিল? কাক ভগনীয়া ৰজা হিচাপে জনা যায়? ভগনীয়া ৰজা হৈছে জয়ধ্বজ সিংহ। ঠিক আছে। এনেকুৱা নহয় যে পলাই গৈছিল কাৰণে ভগনীয়া ৰজা মানে। ঠিক আছে। তেখেতো এগৰাকী পৰাক্ৰমী ৰজাই আছিল, জয়ধ্বজ সিংহ। গতিকে জয়ধ্বজ সিংহক আহোম ৰজাক মানে আহোম ৰাজ্যত আহোম ৰজাৰ জয়ধ্বজ সিংহক ভগনীয়া ৰজা হিচাপে কোৱা হৈছিল। মানে মিৰ জুমলাৰ যেতিয়া আক্ৰমণ কৰিছিল, ৰাজধানী এৰি নামৰূপলৈ পলাই যোৱাৰ বাবে তেখেতক ভগনীয়া ৰজা বোলা হৈছিল, কিন্তু তেনে কথা নহয়। তেখেতেও এগৰাকী অতি পৰাক্ৰমী ৰজাই আছিল, কিন্তু কিবা কাৰণবশতঃ আহ, যাবলগীয়া হ'ল, পলাবলগীয়া হ'ল। ঠিক আছে। তো এনেকুৱা নহয় যে তেখেত দুৰ্বল ৰজা আছিল। পৰিস্থিতি সাপেক্ষে সেইটো চিটুৱেশ্যন হৈ গৈছিল আৰু যাবলগীয়া। ঘিলাজাৰী ঘাটৰ সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? গতিকে ঘিলাজাৰী ঘাটৰ সন্ধি হৈছিল 1663 খ্ৰীষ্টাব্দত। ঠিক আছে। গতিকে 1663 খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত আহোম ৰজা জয়ধ্বজ সিংহ আৰু মোগলৰ মাজত এই সন্ধিখন হৈছিল, আৰু এইটো এক আহোমৰ বাবে অপমানজনক সন্ধি হৈছিল। ঠিক আছে। তাৰপিছত আহোমৰ লগত কোনজন মোগল সেনাপতিয়ে সন্ধি স্বাক্ষৰ কৰিছিল? গতিকে আহোমৰ লগত সন্ধি স্বাক্ষৰ কৰা মানে মোগল সেনাপতিজন আছিল মিৰ জুমলা।
গতিকে ঘিলাজাৰি ঘাটৰ যোনটো সন্ধি সেয়া মোগলৰ হৈ কিনি মিৰ জুমলাই আহোমৰ আহ, ৰজাৰ লগত মানে জয়ধ্বজ সিংহৰ লগত স্বাক্ষৰ কৰিছিলে সন্ধিখন, ঘিলাজাৰি ঘাটৰ সন্ধিখন। তাৰপিছত কোনজন আহোম ৰজাৰ কন্যাক ঔৰংজেবলৈ বিয়া দিয়া হৈছিল? আৰু এই যোনখন ঘিলাজাৰি ঘাটৰ সন্ধি হৈছিল তাৰ চৰ্ত অনুসৰিয়ে জয়ধ্বজ সিংহৰ যি কন্যা আছিল তেখেত আছিল ৰমণী গাভৰু, যাৰ নাম আছিল নংচেন গাভৰু। তেখেতক এই ঔৰংজেবলৈ বিয়া দিবলগীয়া হৈ গৈছিল, ঠিক আছে, জয়ধ্বজ সিংহৰ কন্যা। তাৰপিছত শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671, 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল। আৰু 1671 চনত আহোম আৰু মোগলৰ মাজত যি শৰাইঘাটৰ ৰণ আছিল সেয়া এক ঐতিহাসিক ৰণ আছিল। সেয়া এক নৌযুদ্ধ আছিল, মানে নাৱেদি যুদ্ধ কৰিছিল। আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যক কোনে নেতৃত্ব দিছিল? ইতিমধ্যে কৈছোৱে যে শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যক নেতৃত্ব দিছিল লাচিত বৰফুকন, ঠিক আছে। গতিকে বীৰ লাচিত বৰফুকনে আহোম সৈন্যৰ সেনাপতি হিচাপে মোগলক পৰাস্ত কৰিছিল সেই যুদ্ধত, আৰু তাৰপিছতে তেখেতৰো মৃত্যু হৈছিল। নৰিয়া গাৰে তেখেতে যুদ্ধ কৰি আহোমক জয়ী কৰাইছিল। তাৰপিছত হৈ গ'ল শৰাইঘাটৰ যুদ্ধত আহোমৰ কোনজন ৰজাৰ ৰাজত্ব কালৰ সৈতে জড়িত? গতিকে শৰাইঘাটৰ যুদ্ধত কাৰ ৰাজত্ব কালত হৈছিল? সেয়া আছিল চক্ৰধ্বজ সিংহ, কিন্তু ইয়াত উদয়াদিত্য সিংহ হ'ব লাগে। যেতিয়া মানে যুদ্ধখন আৰম্ভ হৈছিল চক্ৰধ্বজৰ দিনৰ পৰা মানে হৈ কিনি এখন উদয়াদিত্য সিংহৰ দিনত 1671ত 1671 খ্ৰীষ্টাব্দত কি হৈছিল? শৰাইঘাটৰ যুদ্ধ হৈছিল। তাত আছিল কোন? উদয়াদিত্য সিংহ। গতিকে উদয়াদিত্য সিংহ তেখেতৰ শাসনকালতে এই শৰাইঘাটৰ যুদ্ধখন হৈছিল, ঠিক আছে। মানে যুদ্ধৰ প্ৰস্তুতিটো আচলতে আৰম্ভ হৈছিল চক্ৰধ্বজ সিংহৰ দিনত, কিন্তু যুদ্ধখন কেতিয়া হৈছিলগৈ? শৰাইঘাটৰ যুদ্ধ সেয়া হৈছিল উদয়াদিত্য সিংহৰ দিনত হৈছিলগৈ, মানে ঠিক আছে। প্ৰস্তুতি আৰম্ভ হৈছিল চক্ৰধ্বজ সিংহৰ দিনত। তাৰপিছত আহোম যুগত কোনজন সন্তই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল? গতিকে আহোম যুগত শ্ৰীমন্ত শংকৰদেৱে শৰণ নাম ধৰ্মৰ জোৱাৰ তুলিছিল। গতিকে তেখেত হৈছে শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱৰ আগমনৰ সময়ত কোনজন ৰজাই ৰাজত্ব কৰিছিল? গতিকে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱৰ আগমনৰ সময়ত মানে আহোম ৰজা চুহুংমুঙে ৰাজত্ব কৰিছিল, ঠিক আছে। গতিকে শংকৰদেৱৰ যেতিয়া জীৱনকাল আছিল সেই জীৱনকালৰ এক দীঘলীয়া সময় আহোম ৰজা চুহুংমুঙৰ সমসাময়িকভাৱে আছিল। কণ্টেম্পৰেৰী কিং আছিল তেখেতৰ মানে চুহুংমুং। তাৰপিছত কোনজন ৰজাই ৰাজধানী দিহিং নদীৰ ওচৰ বকতালৈ স্থানান্তৰ কৰিছিল? গতিকে তেখেত আছিল জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহ আচলতে এইটো চুহুংমুং, ঠিক আছে। চুহুংমুঙে কি কৰিছিল? দিহিং নদীৰ ওচৰৰ বকতালৈ তেখেতৰ ৰাজধানী স্থাপন কৰিছিল। সেইবাবে তেখেতক আৰু এটা নামেৰে জনা যায়, দিহিঙীয়া ৰজা, ঠিক আছে। তেখেতক দিহিঙীয়া এই ৰজা হিচাপেও জনা যায়। তাৰপিছত হৈ গ'ল কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰিছিল? গতিকে লোকপিয়ল কৰা প্ৰথমজন আহোম ৰজা আছিল প্ৰতাপ সিংহ, অপশ্যন নাম্বাৰ চি। প্ৰতাপ সিংহৰ দিনতে আহোমৰ যি মোমাই তামুলী বড়ো আছিল তেখেতৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে এটা ছিষ্টেমেটিক প্ৰণালীবদ্ধ লোকপিয়ল আৰম্ভ হৈছিল। তাৰপিছত কোনজন ৰজা গড়গাঁও কেন্দ্ৰিক প্ৰশাসন আৰু সম্প্ৰসাৰণৰ সৈতে জড়িত? গতিকে গড়গাঁৱৰ যোনটো কেন্দ্ৰিক প্ৰশাসন আৰু সম্প্ৰসাৰণৰ সৈতে জড়িত
ৰজাজন হৈছে গদাধৰ সিংহ, নহ'লে আপোনালোকে শুক্লেনমুং যদি দেখে গড়গঞা ৰজা তেখেতো হ'ব, ঠিক আছে। ইয়াত যিহেতু অপশ্যন নাই, গতিকে শুক্লেনমুঙে, তেখেতৰ আন এটা নাম হৈছে কি গড়গঞা ৰজা। তেখেতে কি কৰিছিল, গড়গাঁও নগৰখন প্ৰতিষ্ঠা কৰিছিল আৰু লগতে গড়গাঁৱৰ যোনটো পুখুৰী সেইটো খন্দাইছিল। নামটো মনত থব, শুক্লেনমুং। তাৰপিছত কোনজন আহোম ৰজাৰ স্থাপত্য আৰু পুখুৰী নিৰ্মাণৰ পৃষ্ঠপোষক আছিল? গতিকে তেখেত আছিল কোন? ৰুদ্ৰসিংহ, অপশ্যন নম্বৰ এ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত আটাইতকৈ বেছি মানে স্থাপত্য ভাস্কৰ্য, যোনখিনি আৰ্কিটেকচাৰ, আহোম আৰ্কিটেকচাৰ, সেইখিনি নিৰ্মাণ হৈছিল আৰু লগতে বহুত ডাঙৰ ডাঙৰ পুখুৰীও মানে খনোৱা হৈছিল ৰুদ্ৰসিংহৰ দিনতে, ঠিক আছে। জয়সাগৰ পুখুৰী, জয়দৌল, সেইবোৰ সকলো মানে ৰুদ্ৰসিংহৰ দিনত, আৰু ৰংঘৰ, কাৰেংঘৰ। তাৰপিছত ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰংঘৰ নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই, ঠিক আছে। এতিয়া ৰুদ্ৰসিংহৰ দিনত মানে আৰম্ভ হৈছিল ৰংঘৰৰ কাম, কিন্তু সেয়া বাঁহেৰে নিৰ্মাণ কৰা হৈছিল। কিন্তু প্ৰমত্ত সিংহৰ দিনত কি হৈছিল, সেই যোনটো বাঁহেদি নিৰ্মাণ কৰা ৰংঘৰ সেয়া পকীকৰণ কৰা হৈছিল, ঠিক আছে। গতিকে প্ৰমত্ত সিংহই বেছিভাগত থাকে, বাট ৰুদ্ৰসিংহৰ সময়ছোৱাত, ৰাজত্ব কালত ৰংঘৰটো বাঁহেৰে সাজা হৈছিল। গতিকে আৰু এটা অপশ্যন থাকিব পাৰে প্ৰমত্ত সিংহ, ঠিক আছে। এইটো মনত থব। কিমান চনত নিৰ্মাণ কৰি উলিয়াইছিল? 1746ত। তাৰপিছত তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? তলাতল ঘৰ নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই, ঠিক আছে। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট হৈ যাব। গতিকে তলাতল ঘৰৰ যোন তলৰ মহলাকেইটা, সেইকেইটা ৰুদ্ৰসিংহ আৰম্ভ কৰিছিল আৰু পাছত ৰাজেশ্বৰ সিংহই ইয়াক সম্পূৰ্ণ কৰিছিল। গতিকে ৰংঘৰ, তলাতল ঘৰ, এইবোৰ কাম ৰুদ্ৰসিংহৰ সময়তে, ৰুদ্ৰসিংহৰ দিনতেই আৰম্ভ হৈছিল। আৰু বৰ্তমানৰ যোনটো আমি দেখি পাওঁ সেয়া মানে ৰাজেশ্বৰ সিংহৰ দিনত তলাতল ঘৰৰ কাম সম্পূৰ্ণ হৈছিল, আৰু ৰুদ্ৰসিংহ যি ৰংঘৰ প্ৰতিষ্ঠা কৰিছিল, বাঁহেৰে নিৰ্মাণ কৰিছিল প্ৰথম অৱস্থাত, পিছত পকীকৰণ কৰিছিল প্ৰমত্ত সিংহই। গতিকে প্ৰমত্ত সিংহ আৰু ইয়াত তলাতল ঘৰৰ ক্ষেত্ৰত ৰাজেশ্বৰ সিংহ নাম থাকিব, ঠিক আছে। শিৱসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল? শিৱসাগৰ পুখুৰী নিৰ্মাণ কৰিছিল শিৱসিংহৰ দিনত, কিন্তু সেই নিৰ্মাণৰ দায়িত্ব কাক দিছিল? তেখেতৰ ৰাণী বৰৰজা অম্বিকাক দিছিল, ঠিক আছে। আৰু বৰৰজা অম্বিকাৰ নিৰ্দেশত এই পুখুৰী খনোৱা হৈছিল। কোনজন আহোম ৰজাই মোগলৰ ভূখণ্ড আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল? গতিকে সেইজন হৈছে ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই মোগলক খেদি সমগ্ৰ মানে বংগলৈ ৰাজ্য বিস্তাৰ কৰা এক মানে বিশাল পৰিকল্পনা কৰিছিল। তাৰপিছত আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? আহোম ৰাজ্যৰ শেষ ৰজা হৈছে পুৰন্দৰ সিংহ, অপশ্যন নম্বৰ চি হৈ যাব, ঠিক আছে। আৰু ব্ৰিটিছৰ অধীনত পুৰন্দৰ সিংহ আছিল মানে উজনি অসমৰ শেষৰজন ৰজা। তেখেতৰ মানে শাসনকাল আছিল 1826ত ইয়াণ্ডাবু সন্ধি হৈ গৈছিল। তাৰপিছত মানে কিছুমানে বিদ্ৰোহ কৰিছিল, যেনে কুমদৰ কোঁৱৰ, তেখেতসকলে বিদ্ৰোহ কৰিছিল। তেতিয়া ব্ৰিটিছে ভাবিছিল যে ইমান দিনীয়া এটা ৰাজত্ব কাল পটককৈ যদি আমি লৈ লওঁ তেন্তে আমাৰে অসুবিধা হ'ব। সেইবাবে এই পুৰন্দৰ সিংহক তেখেতে আকৌ ৰজা পাতি দিছিল ব্ৰিটিছে, ঠিক আছে। তেখেতৰ শাসনভাৰ আছিল 1833 পৰা আৰম্ভ কৰি কিনি 1838লৈকে, ঠিক আছে। তো এই সময়ছোৱা মানে পুৰন্দৰ সিংহৰ ৰজা আছিল, অসমৰ শেষৰজন ৰজা, আপাৰ আছাম ডিভিজনটোত, ঠিক আছে, আপাৰ আছামত। আৰু তেতিয়া মানে কৰ দিব লগা হৈছিল মানে বহু পৰিমাণে ব্ৰিটিছক। তাৰপিছত আহোম শাসনৰ অন্ত কোন বছৰত পৰিছিল? আহোম শাসনৰ অন্ত পৰিছিল 1838ত, ঠিক আছে। ইয়াত হৈছিল, কিন্তু পিছত আকৌ পুৰন্দৰ সিংহক আকৌ কৰতলীয়া ৰজা পাতে মানে। কিন্তু সেই সময়ত মানে উজনি অসমটোত আহোমৰ শাসন চলি আছিল 1833 পৰা 38লৈকে।
যদি এই দুটা অপশ্যন একেলগে দেখি নাপায় 38টো দেখিব ন, যদি দেখে এইটো হ'ব, আৰু যদি কেনেবাকৈ নাথাকে তেনেকৈ 26 1826 হ'ব। ঠিক আছে। কোনখন চুক্তিয়ে আহোমৰ স্বাধীনতা অন্ত পেলাইছিল? গতিকে ইয়াণ্ডাবু সন্ধি যোনখন আছিল, এই ইয়াণ্ডাবু সন্ধি 2026 চনৰ 1826 চনৰ 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছতে আহোমৰ স্বাধীনতা অন্ত পৰিছিল। ঠিক আছে। 1826 চনৰ যোনটো ইয়াণ্ডাবু সন্ধি হৈছিল, তাৰ জৰিয়তে অসমখন ব্ৰিটিছৰ হাতলৈ গুচি যায় আৰু আহোম মানে শাসন, যোনটো আহোম শাসনৰ মানে অন্ত পৰি যায়। তাৰ পিছত মানে আকৌ যেতিয়া গোমধৰ কোঁৱৰৰ সৈতে সংগ্ৰাম কৰিছিল, বিদ্ৰোহ কৰিছিল, মানে মানুহ গোটাই লৈ, তাৰপিছত কি হ'ল, ব্ৰিটিছে ভাবে যে আকৌ আহোমক কটাই দিয়াটো ভাল হোৱা নাই, সেইটো কাৰণে তেখেতসকলক 1833ত আকৌ মানে পুৰন্দৰ সিংহক মাতি আনি আকৌ তেখেতক ৰজা পাতি দিছিল, কৰ্তলীয়া ৰজা। তাৰপিছত প্ৰাৰম্ভিক যুগত আহোম ৰাজসভাত চৰকাৰী ভাষা কি আছিল? তো আহোম যোনটো ভাষা তেওঁলোকে মানে বিশেষকৈ টাই আহোমে ব্যৱহাৰ কৰিছিল, বাট পিছলৈ তেওঁলোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে। ঠিক আছে। এইটো কুৱেশ্যনত নাহে, অলপ কনফ্লিক্ট হ'ব এইটো কুৱেশ্যনটো আহিলে। তাৰপিছত কুৱেশ্যন নম্বৰ 41, আহোমসকল মূলতঃ কোনটো জনজাতিৰ লোক আছিল? তেখেতসকল টাই জাতিৰ লোক আছিল। ঠিক আছে, টাই আহোম। গতিকে আহোমসকলে দক্ষিণ পূব এছিয়াৰ যোনটো মংগোলীয় মূলৰ যোনটো টাই নহ'লে চান বুলি কোৱা হয়, সেইটো গোষ্ঠীৰ মানুহ আছিল। তাৰপিছত আহোমসকলৰ মূল বাসভূমিক কি বোলা হৈছিল? তো তেখেতসকলে য'ৰ পৰা আহিছিল, তেওঁলোকৰ মূল গৃহভূমিৰ নাম আছিল এতিয়া বৰ্তমানৰ চীন দেশৰ ইউনান যোনটো প্ৰভিন্স, তাৰ মুংমাও বুলি জেগা এডোখৰ, সেইটো আছিল তেওঁলোকৰ মূল প্ৰকৃত, তাৰ পৰাই আহিছিল তেখেতসকলে, আহোমসকলে। তাৰপিছত কোনজন আহোম ৰজা ৰাজকীয় বংশৰ বিভাজন বা ৰাষ্ট্ৰীয় আন্তঃগাঁথনিৰ বহল সম্প্ৰসাৰণৰ প্ৰৱৰ্তনৰ সৈতে জড়িত? গতিকে তেখেত হৈছে কি চুহুংমুং। চুহুংমুঙৰ দিনতেই মানে তেতিয়া চুতীয়া কছাৰী আদি ৰাজ্য জয় কৰিছিল অসমে, আৰু আহোমৰ যোনখন সাম্ৰাজ্য এখন সম্প্ৰসাৰণ ঘটিছিল, মানে বহুত ডাঙৰ সম্প্ৰসাৰণ ঘটিছিল। ঠিক আছে। তাৰপিছত আহোম প্ৰশাসনিক ব্যৱস্থাৰ প্ৰধান অভিজাতসকল, যোনখিনি কোৱা হয় চিফ নবেলছ, সামূহিকভাৱে কিহৰ সৈতে জড়িত আছিল? যোনখিনি আহোমৰ প্ৰশাসনিক ব্যৱস্থাৰ যোনখিনি প্ৰধান নবেলছখিনি আছিল, তেওঁলোক আছিল কি পাত্ৰ মন্ত্ৰী আছিল। ঠিক আছে, পাত্ৰ মন্ত্ৰী ব্যৱস্থা কৰিছিল তাত মানে। গতিকে আহোম ৰাজসভাত দাদঙীয়াসকলক লৈ কিনে পাত্ৰ মন্ত্ৰী পৰিষদ গঠন কৰা হৈছিল, আৰু এইটো মানে আহোম এডমিনিষ্ট্ৰেশ্যনৰ মেইন বস্তু আছিল। ঠিক আছে, চিফ নবেলছখিনি। তাৰপিছত হৈ গ'ল আহোম প্ৰশাসনৰ অধিক প্ৰণালীবদ্ধভাৱে সংগঠিত কৰাৰ দায়িত্ব কোনজন ৰজাৰ আছিল? গতিকে আহোম প্ৰশাসনক অধিক প্ৰণালীবদ্ধভাৱে সংগঠিত কৰাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল প্ৰতাপ সিংহই। গতিকে প্ৰতাপ সিংহ আৰু মোমাই তামুলী বৰবৰুৱাই সমগ্ৰ যোনখন সমাজ, সেইখনক পাইক, খেল, তেনেকুৱা কিছুমান মানে চিষ্টেমত ভাগ কৰি দিছিল শৃংখলাবদ্ধভাৱে। ঠিক আছে, পাইক চিষ্টেম, খেল চিষ্টেম, তো সেইটো মানে এই প্ৰতাপ সিংহ আৰু মোমাই তামুলী বৰবৰুৱাই মিলি আনিছিল। এটা ধুনীয়া শাসন ব্যৱস্থা আছিল। আৰু এটা সামৰিক চলাচলৰ বাবে কোনজন শাসকে দলং আৰু পথ নিৰ্মাণ কৰিছিল? গতিকে যোনখিনি আৰ্মি আছিল, সামৰিক চলাচল, তাৰ বাবে ৰুদ্ৰসিংহই, ঠিক আছে, সামৰিক অভিযানৰ বাবে বহুতো হালিপাত নিৰ্মাণ কৰিছিল। যেনে কি নিৰ্মাণ কৰিছিল? ধোদৰ আলিৰ আৰম্ভণি কাম কাজখিনি ৰুদ্ৰসিংহই কৰিছিল। পিছত বাৰু গদাধৰ সিংহৰ দিনত ঘৰালি বনোৱা হৈছিল। তাৰপিছত আৰু নামদাঙৰ শিলৰ যোনখন দলং, সেইখনৰ নিৰ্মাণ কাৰ্যও মানে আৰম্ভ হৈছিল, বাট পিছলে বেলেগ ৰজাই কমপ্লিট কৰে। মানে এইবোৰ মানে ৰুদ্ৰসিংহই মানে বহুতো এইবোৰ পথ নিৰ্মাণ কৰিছিল, দলং বনাইছিল, তেনেকুৱা ধৰণৰ কাম কৰিছিল। তো অসমক ৰক্ষা কৰাৰ বাবে কোনজন আহোম সেনাপতি বিখ্যাত হৈছিল? গতিকে তেখেত কোন? লাচিত বৰফুকন। লাচিত বৰফুকনৰ দিনতে ঐতিহাসিক শৰাইঘাট ৰণ হৈছিল, আৰু শৰাইঘাট ৰণত আহোমক নেতৃত্ব প্ৰদান কৰি কিনি লাচিত বৰফুকনে আহোমক জয়ী কৰিছিল আৰু অসমক এক ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিছিল। গতিকে অসমক ৰক্ষা কৰাৰ বাবে লাচিত বৰফুকনক আজিও
জনা যায় মানে বীৰ লাচিত বৰফুকন হিচাপে। তাৰপিছত ইটাখুলিৰ যুদ্ধত আহোমসকলে কোনখন ৰাজ্যৰ বিৰুদ্ধে যুঁজিছিল? গতিকে ইটাখুলিৰ ৰণত মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে যুঁজিছিল। ঠিক আছে। আৰু গদাধৰ সিংহৰ দিনত এই ইটাখুলিৰ ৰণ হৈছিল কেতিয়া? চন্দ্ৰমনত হ'ব 1682। ঠিক আছে, 1682ত ইটাখুলিৰ ৰণ হৈছিল। আৰু তাত গদাধৰ সিংহৰ দিনত ইটাখুলিৰ ৰণ হৈছিল, আৰু ইয়াৰ দ্বাৰাই মোগলক অসমৰ পৰা চিৰদিনৰ কাৰণে খেদি পঠোৱা হৈছিল, আৰু মানে আৰু নাহিলে আৰু মোগল। এয়াই লাষ্ট আৰু মোগল। মানৰ আক্ৰমণৰ বিৰুদ্ধে কোনজন আহোম ৰজাই যুঁজিছিল? মানৰ আক্ৰমণ যেতিয়া হৈছিল তেতিয়া চন্দ্ৰকান্ত সিংহ আছিল। ঠিক আছে, আৰু তেখেতে মানে মানৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজিছিল আৰু চন্দ্ৰকান্ত সিংহই। ষ্টাৰ্টিঙতো চন্দ্ৰকান্ত সিংহ আৰু মানে মানসকল ব্ৰাহ্মীসকল মিলি আছিল। পিছত মানে গম পালে যে কথা দিগদাৰ আছে, তো চন্দ্ৰকান্ত সিংহই মানে বিৰোধ কৰিবলৈ তাৰ পিছতে মানে তেখেতৰ অৱস্থা বেয়া কৰি দিয়ে আৰু চন্দ্ৰকান্ত সিংহৰ। কিন্তু ষ্টাৰ্টিঙতে ৰজা হোৱাৰ উদ্দেশ্যে তেখেতে মানে মিলি আছিল আৰু চন্দ্ৰকান্ত সিংহই। তাৰপিছত কোনটো ঘটনাই অৱশেষত আহোম শাসনক ব্ৰিটিছৰ প্ৰভাৱৰ অধীনলৈ আনিছিল? সেইটো আমি সকলোৱে জানো। সেইটো হৈছে যে জ্ঞানদাব সন্ধি। ঠিক আছে, কোনটো চনত হৈছিল? 1826 চনত হৈছিল জ্ঞানদাব সন্ধি। তাৰপিছতে আহোমক ব্ৰিটিছৰ শাসনলৈ গৈছে, আহোমৰ শাসনভাৰ। তো এইখিনি আছিল 50টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু মানৰ আক্ৰমণ মানে আচলতে প্ৰথমবাৰ যেতিয়া পুৰন্দৰ সিংহ ৰজা আছিল, পুৰন্দৰ সিংহ ৰজা থাকোঁতে চন্দ্ৰকান্ত সিংহই বদনৰ লগত মিলি কিনি মান মাতি আনে। ঠিক আছে, মান মাতি আনি কিনি পুৰন্দৰ সিংহ পলাই যায়। তাৰপিছত চন্দ্ৰকান্ত সিংহ ৰজা হয়। তাৰপিছত যেতিয়া ৰজা হয় দেখে যে মানখিনিয়েচোন অৱস্থা বেয়া কৰি দিছে, সিহঁতক আনিলে নিজৰে বিপদ হ'ব, সেইটো বাবে তেখেতে এটা ডাঙৰ আলি বনাইছিল। ঠিক আছে, মথাউৰি নিৰ্মাণ কৰিছিল। তো তেতিয়াই মানে গম পাই যায়, তাৰপিছত আকৌ আক্ৰমণ কৰে। তেনেকৈ মানে দুটা বস্তু মিলি আছে, মানে চন্দ্ৰকান্তও হ'ব পাৰে, পুৰন্দও হ'ব পাৰে, মানে এনেকুৱা ধৰণৰ কুৱেশ্যন বিশেষকৈ নাহে। ঠিক আছে, তো এইকেইটা আছিল টপ 50 কুৱেশ্যন অন আহোম ডাইনেষ্টি। কুৱেশ্যন ইয়াৰ পৰা আহিব, বেছিভাগ আহি থাকে, এইখিনিয়ে কুৱেশ্যন ৰিপিট হৈ থাকে, আৰু ইয়াৰ পৰাই কুৱেশ্যন আহিব। ঠিক আছে, তো আজিলৈ ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো লাইক কৰি দিব, আৰু লগতে কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।